Good morning guys. এতিয়া বাজি গ'ল ৰাতিপুৱাৰ 6টা বাজু হৈছে আৰু আমি উঠিছো সোনকালে উঠিলো এফালে যাম বুলি ব্ৰাছ কৰিছো বিৰাট টোপনি ধৰিছে ইমান সোনকালে কেতিয়াও উঠা নাই কেতিয়াও হ'ল আৰু বহুত দিনে উঠা নাই ব্ৰাছ কৰিছো আৰু এতিয়া আচলতে আজি আমাৰ দেৰগাঁৱৰ মোৰ মামাৰ ঘৰৰ ককাৰ শ্ৰাদ্ধ আৰু আমি তালেই গৈ আছো যোৰহাট সেইকাৰণে ৰাতিপুৱা সোনকালে উঠিলো আৰু এফালে অকমান চাকি জ্বলাই দিছে আমি ওলাই মেলি ৰেডি হৈ গ'লো আপোনালোকক ৰাস্তাত লগ পাই থাকিম গৈ থাকিম গতিকে ব'লক আমি উঠিলো আৰু গাড়ীত আমাৰ যাত্ৰা আৰম্ভ কৰোঁ আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে দেখাই থাকিম চাই থাকক ভিডিঅ'টো শেষলৈকে ওলাইছোঁ আৰু ঘৰৰ পৰা ওলাই আৰু মিছাৰ পৰা ওলাইছোঁ আৰু পৰিৱেশটো ইমান ধুনীয়া ৰাতিপুৱা ডাৱৰ হৈ আছে একদম বৰষুণো চিপচিপিয়া নাই একোৱে নাই আৰু এনেকৈ ভাল লাগে এনেকৈ গৈ বতৰটো আৰু দূৰণিলৈ জেগালৈ গ'লে এনেকুৱা বতৰ খুবেই বেছি ভাল লাগে নহয় জানো সেউজীয়াৰ মাজে মাজে ৰাতিপুৱা 7টাই বাজিছে আৰু গৈ আছোঁ আমি খুব বেছি ভাল লাগিছে আপোনালোকক কি পাৰিছোঁ কি নোৱাৰিছোঁ নাজানো দেখাই যাবলৈ চেষ্টা কৰিম ভিডিঅ'টো শেষলৈকে চাই থাকিব গতিকে চাই থাকক কি দেখাব পাৰোঁ চাওকচোন কিমান ধুনীয়া লাগিছে আমাৰ অসমখন সঁচাই বহুত বেছি ধুনীয়া নহয়নে গোটেই পৰিৱেশটো গ্ৰীনেৰে ভৰপূৰ আচলতে আৰু এই দূৰৰ পাহাৰটো চাওকচোন কাজিৰঙাৰ ভিতৰত সোমাই গ'লো আৰু এতিয়াৰ পৰা আৰু বেছি ধুনীয়া পৰিৱেশ চাবলৈ পাব আপোনালোকে আৰু মোৰতো বিৰাট বেছি ভাল লাগিছে ৰাতিপুৱা আহিছোঁ সঁচাকৈ বহুত বেছি ভাল লাগিছে আৰু এতিয়া স্পীডো শ্ল' কৰিব লাগে আচলতে এইটো বহুত ভাল ডিচিশ্যন লৈছে গভৰ্ণমেণ্টে এইটো সকলোৱে এই নিয়মটো মনা উচিত আৰু লাহে লাহে পৰিৱেশ চাই গৈ থাকক কৃষ্ণচূড়াৰ মাজে মাজে গ্ৰীনেৰীৰ মাজে মাজে এতিয়া আমি সোমালো বুঢ়া পাহাৰৰ একা বেকা ৰাস্তাত এই ৰাস্তাটো কাৰ প্ৰিয় বাৰু কমেণ্ট কৰিব আৰু কেনেকুৱা লাগিছে আপোনালোকে জনাব ভিডিঅ'টো চাই থাকক মোৰ লগত বলক
আৰু আমাৰ এই শুভযাত্ৰাত আমাৰ লগত গণপতি বাপ্পাই আমাক দেখা দিলে, খুব ভাল লাগিলে। আৰু গৈ আছোঁ আৰু এতিয়া আমি বুঢ়া পাহাৰৰ মন্দিৰৰ ওচৰ পাইছোঁহি। এই মন্দিৰ ভাগ চিনি পায় নাই আপোনালোকে জনাবচোন। বেয়া লাগি গ'লগে। এতিয়া আমি পালোহি বোকাখাট আৰু গাটো অলপ বেয়া কৰি দিলে গাড়ীত উঠি। আৰু এতিয়া আমি অকণমান চাহ অকণ খাবলৈ ৰখিছোঁ। গাটো অকণ বেয়া কৰি দিলেগৈ, মোৰ মানে লং জাৰ্ণি কৰিলে অলপ প্ৰব্লেম হয়। আমি চবেই অকণ বহিছোঁ চাহ খাবলৈ। আৰু এতিয়া আমি আহি পাই গ'লোহি দেৰগাঁও। আমি অকণমান ৰখিছোঁ কিবা বস্তু কেইটামান ল'বলৈ। আৰু আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে। আৰু এয়া গৈ আছোঁ আৰু এইখন হৈছে মই যিখন স্কুলত পঢ়ি মেট্ৰিক পাছ কৰিছিলোঁ, সেইখন স্কুল। আপোনালোকক বেলেগ এদিন ভালকৈ মই দেখুৱাম। আৰু এতিয়া চাই লওক আৰু এনেকেই। এইখন দেৰগাঁও বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়। এইজনী মোৰ ভণ্টি। আমি আহি পাই গ'লোঁ আৰু আজি আমাৰ যে ককাৰ শ্ৰাদ্ধ আছে, আমি এতিয়া তালৈ গৈ আছোঁ। মানে মামাৰ ঘৰে, এইখনো মামাৰ ঘৰ, সিখনো মামাৰ ঘৰ। তাৰপিছত গৈ আছোঁ, আপোনালোকক দেখাই থাকিম। ভিডিঅ'টো শেষ কৰিবই হ'ল আৰু চাই থাকিব। আৰু এয়া চলি আছে আমাৰ শ্ৰাদ্ধ। আহি পালোহি ইয়াত আৰু এয়া শ্ৰাদ্ধ হৈ আছে। আৰু আমি সেইটো মোৰ ভাইটি হয় দেই, টিকলু ভাইটি। মানুহ কৈ দিয়া বাই বাই। গতিকে আজি ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ। শেষলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ। আকৌ এটা নতুন ভিডিঅ'ত লগ পাম। আজিলৈ আহিছোঁ, বাই।